ঠিক আছে, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ নতুন ভিডিঅ' সৈতে আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই গৈ আছোঁ গাড়ীখন ঠিক কৰিবৰ কাৰণে। গাড়ীখন মানে কি স্কুটিখন অকণমান বেয়া হৈছে, তাকে ঠিক কৰিবৰ কাৰণে গৈ আছোঁ। স্কুটিখনৰ ৰেষ্টটো মানে কি বহুত হৈ আছে, কেবলডাল বেয়া হৈছে বুলি কৈছে। মই সেইদিনা দেখুৱাইছিলোঁ, তো আজি চেঞ্জ কৰিবৰ কাৰণে গৈ আছোঁ। সময় পোৱা নাছিলোঁ, কেবলডাল চেঞ্জ কৰি লওঁ। গাড়ীখন বহুত তেল খাই আছে, সেইকাৰণে ভাবিলোঁ আজি ওলাই আহিছোঁ। এতিয়া 9:30 বাজিলে। সিহঁতৰ দোকান 9টাতে খোলে, মোক সোনকালে মাতিছিলে, কিন্তু মই আহোঁতে দেৰি হ'ল অকণমান। এতিয়া 9:30 বাজিলে, মই ঘৰৰ পৰা গৈ আছোঁ। তো আজি এইখিনি ঠিক কৰি ল'ব লাগিব, তাৰপিছত আকৌ মোবিল চেঞ্জ কৰিব লাগিব, আৰু এয়াৰ ফিল্টাৰটো অকণ বেয়া হৈছে, সেইটো চেঞ্জ কৰিব লাগিব। কিন্তু আজি নকৰোঁ, সেইটো বেলেগ দিনাই কৰিম, কাৰণ আজি সময় নহ'ব, আজি বেলেগ কামো আছে। তো সেইখিনি যাই পেলাই পটাপট কেবলডাল চেঞ্জ কৰি লওঁ, তাৰপিছত আকৌ বেলেগ দিনা আকৌ আহি পেলাই মোবিল ডাউন দিব লাগিব আৰু এয়াৰ ফিল্টাৰ চেঞ্জ কৰিব লাগিব। তো এতিয়া গৈ আছোঁ। তো বলক, গাড়ীখন মানে দেখুৱাইছোঁ মই আপোনালোকক, গাড়ীখন কি বেয়া হৈছে। ষ্টাৰ্ট দিলে ডাবল ষ্টেণ্ড দি পেলাই দিলে দেখাই পাব গাড়ী চকাটো ঘূৰিয়ে থাকে, মানে কি ৰেষ্টটো বেছি হৈ আছে। কেবলডাল চেঞ্জ কৰিব লাগিব, সেইকাৰণে গাড়ীখন ষ্টাৰ্ট দি ল'লোঁ। লোৱাৰ পিছত এই দেখিছে এই চকাটো ঘূৰিয়ে আছে, এনেকৈ কেবলডাল বেয়া হৈছে। কেবলডাল মই ভাল কৰিলোঁ কেইবামানো, কিন্তু কাম নহয়। এতিয়া কেবলডাল চেঞ্জ কৰিব লাগিব, নহ'লে চকাটো ঘূৰিয়ে থাকে, নহ'লে বহুত পেট্ৰল লাগে। মই যিখিনি ঠাইত ৰখিছোঁ সেইখিনিত ৰাস্তাটো দুই পাৰে বেহাৰৰ খেতি কৰিছে, ৰাস্তাটো এইটো পাৰে বেহাৰ খেতি কৰিছে। বেহাৰ তুলিব পৰা হ'ব আৰু বেছি দিন নালাগে। ৰাস্তাটো এইটো পাৰেও বেহাৰ আছে, ৰাস্তাটো এইটো পাৰেও বেহাৰৰ খেতি কৰিছে, ধুনীয়াকৈ বেহাৰ চাৰিওফালে যিমান দূৰলৈ যায় চকু। কেমেৰাত আহিছেনে নাজানো, কিন্তু সেইখিনি ঠাইলৈ বেহাৰৰ খেতি কৰিছে। এইখিনি কৰা নাই, সন্মুখৰখিনি পানী হয় কাৰণে, বৰষুণ দিলে পানী হৈ যায়। এইখিনি দ আছে, ঘৰ ঠাইখিনিত বেহাৰৰ খেতি কৰিছে। ইয়াত যিমান দূৰ যায় চাৰিওফালে বেহাৰৰ খেতি। এতিয়া বলক যাওঁ সোনকালে, নহ'লে দেৰি হৈ যাব। আজি বতৰটো খুবেই ভাল, ৰ'দ দিছে, ৰাতিপুৱাৰ পৰা ৰ'দ ওলাইছে, আৰু ৰ'দ ওলালে ভাল লাগে আকৌ। Your heart is no longer the same, 'cause things fall apart and it frees your heart. It's no longer the same. We need to get up গাড়ীখন ঠিক হ'ল, তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই এতিয়া বন্ধু এজনৰ ঘৰত আহিছোঁ। ঘৰত মানে খেতি কৰিছে, বেহাৰৰ খেতি, তালৈ আহিলোঁ, তাতে চাব আহিলোঁ। সি ইয়াতে আছে বেহাৰত লাগি পেলাই। তো গাড়ীখন ঠিক হ'ল, ঠিক হোৱা মানে কি মোটামুটি আধা ঠিক হৈছে। মুঠিটো অকণমান আছে প্ৰব্লেম বাৰু, এতিয়া ভালকৈ দেখুৱাই ল'ব লাগিব। সিহঁতে কৈছে মুঠিটো চেঞ্জ কৰিব লাগিব বোলে। মুঠিটো এতিয়া চেঞ্জ নকৰোঁ, কেইদিনমান সেনেকৈ চলক। এতিয়া চাওঁ কি হয়, কালিলৈ আকৌ মোবিল চেঞ্জ কৰিব লাগিব, আৰু এয়াৰ ফিল্টাৰটো চাওঁ কি হয়। যদি ভালে আছে চেঞ্জ নকৰোঁ, যদি ভাল নাই তেতিয়াহ'লে আকৌ সেইটো চেঞ্জ কৰিব লাগিব। তাই তেতিয়া মুঠিটো আকৌ দেখুৱাব লাগিব, চাওঁ কি হয়। এই বন্ধুজনে এয়া বেহাৰৰ খেতি কৰিছে, বেহাৰ খেতি চাব আহিলোঁ। 4 বিঘামান মাটি বেহাৰৰ খেতি কৰিছে। তো এইবাৰ বেহাৰ মোটামুটি হৈছে, আৰু ইমান এটা ভালো হোৱা নাই, কাৰণ বৰষুণ নাই যেতিয়া বেহাৰটো ইমান এটা ভালো হোৱা নাই।
তো এতিয়া বন্ধুজনৰ ঘৰতে আছোঁ তো ইয়াতে অকণমান সময় থাকি পেলাই অকণমান সময়তো মানে আহি পোৱা আধা ঘণ্টা মানে হ'ল তো ইয়াতে থাকিলেও বহুত সময় তো এতিয়া ঘৰলৈ যাম আকৌ তো ঘৰত যাব লাগিব দেৰি হৈছে তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ